তো গাইছ আজি আমি গৈ আছোঁ মালিজান পাৰ হৈ মানে খুনাবিল অলপ কিবা কাম আছে তো খুনাবিল গৈ আছোঁ কিবা কাম আছিলে তো আপোনালোকো লৈ যাম তো বলক এনেকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া চাহপাত বাগিচা হয় তো আপোনালোকে পিছত দেখাম। এই দোস্ত ৱেলকাম টু মাই আইবি ব্লগ আছাম সকলোকে স্বাগতম জনাইছোঁ। গাইছ আজি আমি আহিছোঁ অলপ খুনাবিলত আহিছোঁ মানে কিবা এটা কাম আছিলে তো গাইছ আহিছোঁ কাৰণে এটা ভাবিছোঁ এটা ব্লগ বনাই দিম। চাহপাত বাগিচা আছে এইফালে বহুতো চাহপাত বাগিচা আছে তো আপোনালোকক দেখাই দিম। তো ভিডিঅ'টো আপুনি স্কিপ নকৰি এনেদৰে চাব তো বহুতো আশা কৰোঁ বহুতো ভাল লাগিব। তো নিশ্চয় এতিয়া বহুত মাটি আছে চাহপাত বাগিচা আছে বহুত মানে কি ক'ম হাজাৰ হাজাৰ বিঘা আছে তো ইয়াত আইডিয়াটো কৰিব পৰা নাই বহুত আছে না আৰু এইফালে চাওক ন বহুত ধুনীয়া ধুনীয়া মানে এইফালে ৰাস্তা ৰাখিছে আলিটো ৰাখিছে মানে ইয়াত কিবা কিবি নিবলৈও অসুবিধা হ'লে তেতিয়া এইফালে ৰাস্তা ৰাখিছে সুবিধা হ'বৰ কাৰণে কিবা বস্তু নিয়া খাৰ দিয়ে কিবা কিবি মেচিন ট্ৰেক্টৰ এইফালে সোমাই দিয়া এইকাৰণে এই ৰাস্তাটো ৰাখিছে। তো গাইছ চাওক ন আপোনালোকে ইয়াত বহুতো গছ গছনি লগাইছে কি কি গছ লগাইছে। তো গাইছ আৰু এটা আপোনালোকক কথা ক'ব বিচাৰোঁ জানেই অসমৰ বিখ্যাত হৈছে চাহপাত বাগিচা। তো গাইছ চাহপাত বাগিচাত চাওক ন বহুতো ইয়াত মানুহে কাম কৰি আছে এয়া মানুহজন আহি আছে চ' চাওক মানে আমি অনুভৱ কৰিব নোৱাৰোঁ যে অসমৰ কৃষকসকলে যে কেনেকুৱা কষ্টত আছে তো আমি সেইটো নাজানো। তো অসমৰ কৃষকসকলে যি কিবা কাম নকৰিলেও তথাপি আমাৰ বহুতো কষ্ট হ'লে তো অসমৰ কৃষকসকলে বহুতো কষ্ট মেহনতৰ পিছত আমাক অসমৰ মানুহবিলাকক ৰক্ষা কৰিছে। তো অসমৰ লগতে ভাৰতবৰ্ষকো ৰক্ষা কৰিছে। তথাপিও আজি আমি আমাৰ অসমৰ ৰাইজে এইটো বুজি নাপায় যে কৃষকৰ যে কেনেকুৱা মনৰ ভাৱটো কৃষকে ভাবে যে অসমৰ মানুহবিলাক কিদৰে বাচি থাকিব পাৰে সেই বিষয়ে অসমৰ কৃষকসকলে বহুতো আশা লৈ খেতিবিলাক কৰে তো বহুতো কষ্ট হয়। তো কৃষকসকলে তথাপিও হাৰ নামানে যে আমাৰ এইটো কৰ্তব্য আমি কৰিমেই। তো কৃষকসকলে মনৰ আশাবোৰক খেতিবিলাক কৰি পেলাই মনৰ আশাবিলাক পূৰণ কৰে। তো গাইছ আমি কৃষকসকলে এইকাৰণে অসমৰ কৃষকসকলক বহুতো মানে কি ক'ম আৰু বহুতো মানে ছাপোৰ্ট কৰিব লাগে। লগতে অসমৰ কৃষকসকলে আপোনালোকে অসমৰ গৌৰৱ বুলি ক'ব পাৰি। অসমৰ কৃষকসকল যদি অসমত নাথাকিলেহেঁতেন আমাৰ অসমত মানুহৰ অৱস্থা বেয়া হ'লহেঁতেন। তো গাইছ অসমৰ মানুহবিলাকক একমাত্ৰ কৃষি প্ৰধান দেশ হৈছে আমি সন্মান কৰিব লাগে। অসমৰ কৃষকসকল যদি নাথাকিলে তেতিয়া আমি কোনেও জীয়াই থাকিবলৈ নোৱাৰিলোহেঁতেন। এইকাৰণে অসমৰ কৃষকক আপোনালোকে সন্মান কৰিব। অসমৰ ভিডিঅ'টো যদি ভাল লাগে তেতিয়া এটা লাইক কৰি দিব। তো আমাৰ বেছি কথা নাছিলে তো অসমৰ কৃষকসকল আপোনালোক সন্মান কৰিব ইমানেই আছিলে ভিডিঅ'টো। তো এটা লাইক কৰি দিব, ভাল লাগিলে এটা কমেণ্ট শ্বেয়াৰ কৰি দিব। আজি ভিডিঅ'টো ইমান।